নমস্কাৰ বন্ধু বান্ধৱীসকল, য'ত আপোনালোকক দেখুৱাব বিচাৰিম আপুনি এইটো ভিডিঅ'ত আপুনি আপোনাৰ আয়ুষ্মান কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব পাৰিব। অতি সহজে আপুনি আয়ুষ্মান কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আপোনাৰ মোবাইলৰ যোগেদি। সেয়েহে ভিডিঅ'টো আপুনি মনোযোগ সহকাৰে শেষলৈকে চাই থাকক। আৰু যদি চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখক। এনেধৰণে ইম্পৰ্টেণ্ট তথা অনলাইন এটা ভিডিঅ'খন অতি সহজে পাই থাকিবলৈ। আপুনি আপোনাৰ মোবাইলত এটা এপছ ডাউনলোড কৰিব লাগিব। সেইটো এপছৰ যোগেদি আপুনি আপোনাৰ আয়ুষ্মান কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তাৰ কাৰণে আপোনাৰ মোবাইল ফোনৰ প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব। প্লে ষ্ট'ৰটো অ'পেন কৰি লৈ পেলাই ইয়াতে চাৰ্চ কৰি দিব আয়ুষ্মান এপ। আয়ুষ্মান এপ বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ অ'পেন হ'ব। তাত আপুনি দেখিব পাৰিছে আয়ুষ্মান এপ ছেকেণ্ড যিটো হয় সেইটো আপুনি ইনষ্টল কৰি ল'ব লাগিব। ইনষ্টল কৰাৰ কাৰণে ইয়াতে আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছতে আপুনি ইয়াতে দেখিব পাৰিব ইনষ্টল আৰু অ'পেন। যিহেতু মোৰ ইয়াতে ইনষ্টল কৰাই আছে সেয়েহে অ'পেন দেখিব পাৰিছোঁ। অ'পেন কৰিব লাগিব। মই এতিয়া অ'পেন কৰি লৈছোঁ। আপুনি অ'পেন কৰিব। হয়, এনেকুৱা এটা ইণ্টাৰফেচ দেখিব পাৰিব। তাৰপিছত আপুনি অ'পেন কৰাৰ পিছতে এনেকুৱা দেখিব পাৰিব। তাৰপিছত এনেকুৱা এটা আহি যাব। এনেকুৱা এটা ইণ্টাৰফেচ আহিবৰ লগত আপুনি দেখিব পাৰিব বহুতকেইটা অপশ্যন দেখিব পাৰিছে। ইয়াতে এলিজিবল MI এলিজিবল এইবোৰ দেখিব পাৰিব। ইয়াতে লগইন আছে, লগইনত ক্লিক কৰি দিয়ক আৰু ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যন নতুবা আপুনি পাৰ্মিশ্যন যিখিনি বিচাৰে পাৰ্মিশ্যনখিনি আপুনি এলাউ কৰি দিব। ইয়াতে মই পাৰ্মিশ্যনখিনি এলাউ কৰি দিছোঁ। ইয়াতে দেখিব পাৰিছে দুটা অপশ্যন। ওপৰতো দুটা অপশ্যন দেখিব পাৰিছে। এটা হৈছে অপাৰেটৰ, এটা হৈছে বেনিফিচিয়াৰী। আমি যিহেতু বেনিফিচিয়াৰী হয় সেয়েহে বেনিফিচিয়াৰীত আপুনি টিক কৰি দিব আৰু অপাৰেটৰ হ'লে অপাৰেটৰত টিক থাকিবলৈ দিব। তাৰপিছত ইয়াতে দেখিব পাৰিছে মোবাইল নাম্বাৰ। এতিয়া মোবাইল নাম্বাৰটো টাইপ কৰি দিয়ক। মই মোবাইল নাম্বাৰটো টাইপ কৰি দিছোঁ। টাইপ কৰি দি পেলাই ইয়াতে দেখিব পাৰিছে ভেৰিফাইড ক্লিক কৰি দিয়ক। হয়, এনেকৈ মই ভেৰিফাইড ক্লিক কৰি দিছোঁ। ভেৰিফাইড ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP যাব। এনেকৈ এটা প্ৰচেছিং হ'ব। প্ৰচেছিং হোৱাৰ পিছত এটা OTP আহিব। টেক্সট মেছেজৰ যোগেদি এটা OTP এনেকৈ আহিছে। মোৰ এতিয়া OTPটো আহিছে। OTPটো ইয়াতে বহাই দিব লাগিব। OTPটো বহাই দিয়াৰ লগে লগে ইয়াতে দেখুৱাইছে কেপচাটো ইয়াতে ছেম টু ছেম কৰি বহাই দিব। হয়, তাৰপিছত এনেকৈ প্ৰচেছিং হোৱাৰ পিছত আপুনি এনেকুৱা এটা ইণ্টাৰফেচ দেখিব পাৰিব। ইয়াতে দেখিব পাৰিছে চাৰ্চ ফৰ বেনিফিচিয়াৰী। চাৰ্চ ফৰ বেনিফিচিয়াৰী এনেকৈ দেখিব পাৰিব। ষ্টেটটো চিলেক্ট কৰি লৈ ল'ব। আপুনি এতিয়া ষ্টেটটো চিলেক্ট কৰি লৈ লওক। তাৰপিছত আপুনি দেখিব পাৰিছে ইয়াতে স্কিমটোত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে এটাই অপশ্যন দেখিব পাৰিব। ইয়াতে স্কিমটো চিলেক্ট কৰি দিয়াৰ লগে লগে NFSA দেখিব পাৰিছে। NFSA ইয়াতে আপুনি টিক কৰি দিয়ক। হয়তো এটাই দেখিব পাৰিব, এটাতে ক্লিক কৰি দিয়ক। ইয়াতে চাৰ্চ বাইত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ দেখিব পাৰিব ফেমিলি আইডিটো টিক কৰি দিয়ক। তাৰপিছত আপুনি ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে দেখিব পাৰিব ডিষ্ট্ৰিক্টটো আপুনি নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি লৈ লওক। তাৰপিছত ইয়াতে দেখিব পাৰিছে আপুনি ফেমিলি আইডিটো কি হয়, আপুনি ফেমিলি আইডিটো যিটো হয় এইটো ৰেচন কাৰ্ড হয়। ৰেচন কাৰ্ডৰ যিটো নাম্বাৰ আছে সেইটো ৰেচন কাৰ্ডৰ নাম্বাৰটো ইয়াতে ফেমিলি আইডিটো হিচাপে আপুনি ব্যৱহাৰ কৰিব পাৰিব। ইয়াতে আপুনি ফেমিলি আইডিটো আপুনি ৰেচন কাৰ্ডটো বহাই দিব, ৰেচন কাৰ্ড নাম্বাৰটো বহাই দিব লাগিব। মই ৰেচন কাৰ্ড আইডিটো নাম্বাৰটো বহাই দিছোঁ। তাৰপিছত আপুনি ইয়াতে দেখিব পাৰিব চাৰ্চত ক্লিক কৰি দিয়ক। চাৰ্চত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি অলপমান সময় ল'ডিং ল'ব পাৰে। ল'ডিং লৈ পেলাই ইয়াতে আপোনাৰ শ্ব' কৰিব কিমানজন মানুহৰ আয়ুষ্মান কাৰ্ড আপোনাৰ বনোৱা হৈছে সেইটো ইয়াতে শ্ব' কৰিব। অইন ভিডিঅ'ৰ দৰে মই আপোনাক ইয়াতে ৰিকুৱেষ্ট কৰিব বিচাৰিম, যিহেতু মোৰ চেনেলটো নতুন হৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখক। আৰু যদি আমাৰ হোৱাটছআপত আপুনি জইন হ'ব বিচাৰে ভিডিঅ' ডিছক্ৰিপশ্যনত মই লিংক দি ৰাখিম। তাৰে পৰা আপুনি তাতে ক্লিক কৰি পেলাই আমাৰ হোৱাটছআপত জইন হ'ব আৰু এনেধৰণৰ ভিডিঅ'খিনি আপুনি অতি সহজে পাই থাকিব। আৰু যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰি দিয়া নাই, লাইক এটা কৰি দিয়া, এতিয়া বলক মোৰ ভিডিঅ'টো আগবাঢ়ো। তাৰপিছত আপুনি ইয়াতে দেখিব পাৰিছে এটা আয়ুষ্মান কাৰ্ড এখন এপ্ৰুভ হৈছে। এপ্ৰুভ হোৱাৰ পিছতে এনেকৈ শ্ব' কৰিছে। ইয়াতে আপুনি দেখিব পাৰিছে এপ্ৰুভত আপুনি ক্লিক কৰি দিয়ক। এপ্ৰুভত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আহিব অথেণ্টিকেশ্যন। আপুনি কেনেকৈ অথেণ্টিকেশ্যন কৰিব বিচাৰে, আপুনি আধাৰ OTP দি কৰিব বিচাৰে নেকি? ইয়াতে আধাৰ OTP দি কৰিব, যিটো আপোনাৰ ইজি হ'ব সেইটো। সেই আধাৰ OTP ত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে দেখিব পাৰিব আধাৰ নম্বৰত যিটো মোবাইল নম্বৰ লিংক কৰা আছে ইয়াতে দেখিব পাৰিছে। সেইটোত আপোনাৰ OTP যাব। OTP এটা ইয়াতে মোৰ OTPটো আহি গৈছে। চাব পাৰিছে OTPটো আহি গৈছে। মই এতিয়া OTPটো ইয়াতে বহুৱাই দিম। OTPটো বহুৱাই দিয়াৰ লগে লগে এতিয়া প্ৰচেছিং হ'বলৈ আৰম্ভ কৰিব। হয়, ইয়াতে দেখিব পাৰিছে মই এতিয়া OTPটো বহুৱাই দিম আৰু এনেকৈ প্ৰচেছিং হ'বলৈ আৰম্ভ কৰিছে। ইয়াতে দেখিব পাৰিছে ইয়াতে অথেণ্টিকেশ্যন হৈ গৈছে। তাৰপিছত ইয়াতে আয়ুষ্মান কাৰ্ড যিখন হয় আয়ুষ্মান কাৰ্ডখন ইয়াতে খোল খাব। ডাউনলোড হৈ পেলাই ইয়াতে খোল খাব। দেখিব পাৰিছে এনেকৈ প্ৰচেছিং অলপমান লৈছে। প্ৰচেছিং হ'বলৈ দিব। মোবাইলটো বেক নকৰিব, এনেকুৱাকৈ আহি যাব। ইয়াতে দেখিব পাৰিছে আপোনাৰ আয়ুষ্মান কাৰ্ডটো যাৰ নাম আছে নেমটো আপুনি ইয়াতে শ্ব' হ'ব। নেমটোত আপুনি ক্লিক কৰি দিয়ক। নেমটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এটা নতুন পেজ আহিব। দেখিব পাৰিছে ইয়াতে ডাউনলোড, প্ৰিণ্ট আৰু শ্বেয়াৰ। আপুনি যিহেতু ডাউনলোড কৰিব ইয়াতে ডাউনলোডত ক্লিক কৰি দিয়ক। ডাউনলোডত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে ডাউনলোড হৈ গৈছে।
আয়ুষ্মান কাৰ্ড ডাউনলোডেড ছাকচেছফুলি ইয়াতে দেখিব পাইছে। ইয়াতে আপুনি অকেত ক্লিক কৰি দিয়ক। অকেত ক্লিক কৰি দিয়াৰ লগে লগে এতিয়া PDF আকাৰে ইয়াতে আপোনাৰ অ'পেন হৈ যাব। ইয়াতে আয়ুষ্মান কাৰ্ডখন শ্ব' কৰিছে। দেখিব পাৰিছে মোৰ আয়ুষ্মান কাৰ্ডখন মই এতিয়া এনেধৰণে ডাউনলোড কৰিব পাৰিছোঁ। ইয়াতে লাইভ প্ৰ'ভ মই আপোনাক দেখুৱাই দিছোঁ আয়ুষ্মান কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব বিচাৰে। এইটো হৈছে অতি সহজ পদ্ধতি আৰু সহজ নিয়মেৰে আপুনি আয়ুষ্মান এপটো ডাউনলোড কৰক আৰু ইয়াতে আয়ুষ্মান কাৰ্ডখন আপোনাৰ ডাউনলোড কৰি লৈ লওক। আৰু আপোনাৰ লগতে আপোনাৰ ফেমিলিৰ লগতে বেলেগৰো আয়ুষ্মান কাৰ্ডখন এনেদৰে ডাউনলোড কৰি দিব পাৰিব। হয়, আশা কৰিছোঁ ভিডিঅ'টো হৈছে হেল্পফুল। যদি সেই ভিডিঅ'টো হৈছে বন্ধু বান্ধৱীলৈ নিশ্চয় শ্বেয়াৰ কৰি দিয়ক। এখেতেও নিজৰ আয়ুষ্মান কাৰ্ডখন এনেধৰণে ডাউনলোড কৰি লৈ লওক। নতুবা বেলেগৰ আয়ুষ্মান কাৰ্ডখনো ডাউনলোড কৰি দিবলৈ সক্ষম হওক। হয়, আশা কৰিছোঁ ভিডিঅ'টো হৈছে হেল্পফুল। যদি এই ভিডিঅ'টো হৈছে হেল্পফুল তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি ৰাখক। এনেধৰণৰ অনলাইন ভিডিঅ'খিনি আপুনি অতি সহজে পাই থাকিবলৈ। জয় হিন্দ, জয় অসম।